বেছি উৎপাত নকৰবি নহলে তোৰ দোকান 1 মিনিটত খালি কৰাই দিম গম পাইছ চাহ একাপ দেচোন ও ভাইটি এটা চাহ দিয়াচোন লওক দাদা বাইদেউ বাইদেউ পয়সা তোক পইচা লাগে পইচা কিহৰ পইচা চাহৰ পইচা লাগিছিলে তই মোৰ পৰা চাহৰ পইচা খুজিছ তই এই কোম্পানীটো দেখিছ এৰিয়াৰ CEO হয় মই হেল্ল' বাইদেউ এক মিনিট আপোনাৰ দেখাতকৈ বহুত ধনী মানুহৰ ছোৱালী লাগিছে কিন্তু এই দুখীয়া মানুহৰ চাহৰ পইচাটো আপুনি কিয় দিয়া নাই তোৰ যদি বেছি দয়া মৰম লাগিছে তেন্তে তই পেমেন্ট কৰি দে দয়া বুলি কথা নহয় এই দুখীয়া মানুহ 10 টকা চাহ বেচি পেলাই পৰিয়ালটো পালন কৰে আপুনি যদি এনেকুৱা কৰে কেনেকুৱা হ'ব মোৰ লগত বেছি তৰ্ক নকৰিবি যেতিয়া তোৰ বেছি দয়া লাগিছে তই দি দে বাকি কবলৈ মোৰ একো নাইকিয়া বেছি উৎপাত নকৰবি নহলে তোৰ দোকান 1 মিনিটত খালি কৰাই দিম গম পাইছ আৰু যে একো নামাত নালাগে 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 মোক চাহৰ পইচা নালাগে দোকান খালী নকৰিব গুড पल में हंसा दे বাইদেউ আপুনি ইয়াত যে ও মোৰ ফাইনান্সাৰ এজন আহিব তেওঁক লক কৰিব লাগে মিস্টাৰ ফাৰুক ঠিক আছে তেওঁৰ কাৰণে ৱেইট কৰি আছো বহা বাকি কাম চাম কেনেকৈ চলি আছে ভালেই আপোনাৰ ভালে চলি আছে ভাইটি শুনাচোন এই মিছ জাফৰিন বুলি আমাৰ বাইদেউ এজনী আহিছে আমাৰ IT কোম্পানীৰ সেই বাইদেউজন বহি আছে সেই মিছ জাফৰিন এই বাইদেউজনী বাইদেউজনী হয় নেকি ঐ তই মোৰ জান খাবলৈ ইয়াতো আহি গলি বুজি আছে মই একো ভুল বুজা নাই তই যা ওলা তই আপুনি ভুল বুজি আছে মই এটা কামত হয় তই ইয়াত ভাল তুমি তাক ছাৰ বুলি কিয় কৈছা ছাৰ মিষ্টাৰ ফাৰুক হয় মই মিষ্টাৰ ফাৰুক হয় আহক ছাৰ বহক মিছ জাফৰিন ঠিকে হয় হয় ছাৰ থ্যাংক ইউ কি ভাল ন খবৰ ভাল ছাৰ আপোনাৰ মোৰ ভাল আপোনাকতো প্ৰথমে লগ পাইছিলো মই আপুনি তেতিয়াও কোৱা নাই যে আপুনি ফাৰুক হয় বুলি পেলাই মই কি জানো এতিয়া মইতো নাজানো কথাটো যে তুমি মিছ জাফৰিন বুলি
স্যাৰ প্ৰথমতে আমাৰ ভুল বুজাবুজি ষ্টাৰ্ট হৈছে তাৰ কাৰণে আপোনাৰ চৰি বহুত বহুত চৰি বুলি কথা নহয় হে, তুমি তাত বহুত ডাঙৰ ভুল কৰিছা। মইতো নাজানো তুমি জাফৰিন বুলি। কিন্তু স্যাৰ মানুহৰ এনেকুৱা হৈ যায় আৰু আপুনি তেনেকে ভুল ভুল হ'লেও বুজিব এজন পুৱৰ মনক তুমি এনেকুৱা বিহেভ কৰিব নালাগে। যিহেতু তুমি যিমান ডাঙৰ এটা কোম্পানী বছ হয় ন, CEO হয়, তুমি সেইখিনি বুজিব লাগিব। তোমাৰ সেইটো কমাণ্ডটো তাত ভাল হোৱা নাই। এজ এটা পুৱৰ মেন হয়, সি এটা 10 ৰুপিছৰ টি এটা চেল কৰি সি তাৰ ফেমিলিটো পোহপালন কৰি চলে ন। চ' তুমি সেইখিনি ইমানখিনি কৰিব নালাগিছিল। যিহেতু ভাল হ'ল যে তোমাৰ বিহেভিয়াৰটো মই গম পাই গলো তাতেই। মই ভবা নাছিলো স্যাৰ তেনেকুৱা প্লিজ ওলাব তেনেকে বুলি। নক'ব আপুনি তুমি ফাইনান্স জানা কৰিব আহিছে তোমাৰ কাৰণে মই ফাইনেন্স চোৱা বুজিছা হে। কিন্তু মই ভাবিছো তোমাৰ লগত ডিল কৰিলে মোৰ কোম্পানীটো আগত যাব আৰু মই মোৰ ফাইনেন্সৰ কামটো স্যাৰ আপুনি বিশ্বাস কৰি চাব ওপৰত যাব। পাৰে তো এবাৰ কিন্তু আজি তুমি কি কৰিলা, যিখিনি তোমাৰ বিহেভিয়াৰটো চালো মই, স্যাৰ প্লিজ এনেকে কালি নক'ব যে মই তোমাক কোটি টকা আজি মই ফাইনেন্স কৰিম, কি ভৰসা আছে কালি তুমি সেই পুৱৰ মেনৰ নিচিনা মোক নকৰিবা স্যাৰ বুলি। নাই তেনেকে নকৰো। আপুনি বিশ্বাস কৰি চাব পাৰে এবাৰতো আপুনি বিশ্বাস কৰি চাওক। মই বিশ্বাসটো চেঞ্জ চোৱা, কৰিম, মই নিজকে চেঞ্জ কৰি দিম স্যাৰ। মানুহৰ ফাৰ্ষ্ট চিনাকিটোই মানুহৰ বিশ্বাসটো বুজি পায় যে মানুহৰ বিহেভিয়াৰটো জানি লয়। কিন্তু মই মোৰ ভবা বিহেভিয়াৰ নাছিলো ঠিক তুমি কৰিম এনেকুৱা স্যাৰ, কৰিবা। ট্ৰাষ্ট কৰক আপুনি। ট্ৰাষ্ট কৰাৰ কোনো কথা নহয় দেই। মানুহ ভুল কৰিছা, নেক্সট এতিয়া নকৰিবা। দেন এতিয়া কথা হ'ল তোমাৰ লগত মই ফাইনেন্স কৰিব নোৱাৰিম, চৰি। স্যাৰ প্লিজ স্যাৰ। তুমি মোক বেয়া নাপাবা দেই, ঠিক আছে। স্যাৰ পাৰিব স্যাৰ, আপুনি ট্ৰাষ্ট কৰি চাওক এবাৰ। চৰি, পাৰিব স্যাৰ। মই নোৱাৰিম, ঠিক আছে। অ'কে চৰি। पल में रुला